নমস্কাৰ হোম কুক পেৰাডাইজলৈ স্বাগতম জনাই আজি লৈ আহিলো চিতল মাছৰে বনোৱা এটা নতুন ৰেচিপি লৈ তাৰ বাবে মই এয়া কেইডোখৰমান চিতল মাছ ভালদৰে ধুই নিমখ হালধি সানি লৈছো অলপমান সময় এনেদৰে থৈ দিছো আৰু এতিয়া মই এচামুচ সৰিয়হ লৈছো সমান পৰিমাণৰ এচামুচ আফুগুটি লৈছো আৰু লগতে 4-5টা মান কাজু এইখিনি প্ৰায় 10-15 মিনিট সময় মই এনেদৰে অকমান কোমলাই থৈ দিম ভালদৰে কোমলি যোৱাৰ পাছত এটা ধুনিয়া পেষ্ট বনাই লম এয়া চাও মই এটা সুন্দৰ পেষ্ট বনাই লৈছো এতিয়া আহো এটা বাটিত মই এয়া এচামুচ জিৰা গুৰি লৈছো আধা চামুচ হালধি গুৰি লৈছো আৰু এয়া কাশ্মীৰী ৰেড চিলি পাউডাৰ লৈছো আধা চামুচ এইখিনি অলপমান পানীৰে সৈতে ভালদৰে গুলি লম এয়া চাও মছলাখিনি ভালদৰে এনেকে গুলি ললো এতিয়া এখন কেৰাহীত মিঠাতেল দিলো মিঠাতেলখিনি গৰম হোৱাৰ পাছত কালজিৰাৰ ফুৰণ দিছো লগতে কেঁচা জলকীয়া আৰু কালজিৰা ফুৰণ দিয়াৰ পাছতে গুলি থোৱা মছলাৰ পেষ্টখিনি এই তেলতে ঢালি দিলো এতিয়া এই মছলা আৰু তেল ভালদৰে লৰাই ললো এয়া চাওক এতিয়া ইয়াতে মই আধা বাটি পানী দিছো এতিয়া মাছ কেইডোখৰ ইয়াতে এনেদৰে লাহে লাহে দি দিম এয়া চাও মাছখিনি ভালদৰে মছলাখিনিৰ সৈতে মিলি যাবৰ বাবে এনেদৰে লৰাই দিছো এতিয়া লগত আৰু অলপমান পানী দি প্ৰায় 15 মিনিট মান সময় গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰাখি এনেদৰে মাছ কেইডোখৰ সিজিবলৈ দিলো 15 মিনিটৰ পাছত এয়া মই হাফৰখন আতৰাই চাইছো ভালদৰে এনেদৰে মাছখিনি উতলি আছে ইয়াত এতিয়া মই প্ৰয়োজন মতে নিমখ দিছো নিমখ দিয়াৰ পাছতেই পেষ্ট কৰি থোৱা সৰিয়হ আৰু আফুগুটিখিনি ইয়াত দি এনেদৰে লাহে লাহে মাছ কেইডোখৰ লৰাই দিছো চাব যাতে মাছ কেইডোখৰ ভাঙি না যায় এনেদৰে দিয়াৰ পিছত আৰু 10 মিনিট মান সময়ৰ বাবে এনেদৰে হাফৰখন দি মাছ কেইডোখৰ ভালদৰে সিজিবলৈ দিলো এতিয়া চাও ভালদৰে মাছখিনি সিজি গল এতিয়া একেবাৰে শেষত মই অকনমান ইলাচি গুৰি দিছো দৰ্শকসকল এই ৰেচিপিটো এতিয়া আপোনালোকে গৰম গৰম ভাতৰ সৈতে খাব পৰাকৈ সম্পূৰ্ণ সাজু হৈ গল এবাৰ কিন্তু আপোনালোকেও এনেদৰে ৰান্ধি খাব যদিহে ভাল পায় তেন্তে এটা কমেন্ট লাইক আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ